এ ব্ৰহ্মাদি কৰি এ জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছ। যদিও সৰুৰে পৰা বৰগীত ঘোষা ঘৰতে আছিলে, তথাপিও কিবা এটা কাৰণত সাহস গোটাব পৰা নাছিলোঁ মই যে মোৰ মাতত বা মই নিজে বাণীবদ্ধ কৰিম, মই ৰেকৰ্ড কৰিম, এটা এলবাম কৰিম বৰগীত ঘোষাৰ। বৰগীত ঘোষা এয়া শংকৰদেৱৰ মাধৱদেৱৰ সৃষ্টি 600 বছৰ ধৰি চলি আহিছে আৰু মুখে মুখে চলি আহিছে। এইটো আমাৰ গোটেই জাতিটোৰ সম্পদ এটা। মোৰ এটা ভাৱ যে মই যেতিয়া শুনি আহিছোঁ, মোৰ এনেকুৱা লাগে যে এই এনেকুৱা বস্তু এটাত মই কৰিবলৈ, নিজে হাত দিবলৈ মই আৰু বহুখিনি শিকিব লাগিব। গতিকে মই বহুত সময় ল'লোঁ এইটো কৰাত। পুতুককৈ গাই দিয়াৰ আগতে মই মানে যিহেতু মোৰ দেহাত, মোৰ মনত, মোৰ কাণত বাজি আছে, তথাপিও মই আৰু অকণমান ভালকৈ জানি ল'ব বিচাৰিছিলোঁ, আৰু অকণমান শিকি ল'ব বিচাৰিছিলোঁ। সেইকাৰণে মোৰ চাগে সময় লাগিল কৰাত। দ্বিতীয়টো কথা হ'ল, মই এনেকুৱা ভাবিলোঁ যে মই যদি এতিয়া নকৰোঁ, কেতিয়া কৰিম? দেউতা নাইকিয়া হ'ল, জেঠাই নাইকিয়া হ'ল, সত্ৰৰ বহু জ্যেষ্ঠসকল নাইকিয়া হ'ল। লাহে লাহে যেতিয়া মই যিকণ শিকিছিলোঁ সেইকণ মই প্ৰেক্টিছ কৰিব ল'লোঁ, চালোঁ যে মোৰ ওচৰত মোক বুজাবলৈ, শিকাবলৈ খুব মানুহ কম হৈ গ'ল। গতিকে তেনেকুৱা মই এটা অনুভৱ কৰিলোঁ যে এতিয়া যদি নকৰোঁ আৰু মোৰ কাণত যিকণ বাজি আছে বৰগীত ঘোষা, যি ৰূপত মই শুনি আহিছোঁ, সেইটো হেৰাই যাব, মোৰ সন্তানলৈ বা নতুন প্ৰজন্মলৈ মই দিব নোৱাৰিম। সেইকাৰণে যোৱা 3 বছৰে লাগি মই কুশদাক পালোঁ, কুশ মহন্ত। খুব কম এনেকুৱা খোল বজোৱা মানুহ আছে বৰ্তমান, তেওঁ যিমান জানে বা যি ধৰণেৰে জানে, তেওঁৰ যিটো ধ্বনি, তেওঁ যিটো প্ৰডিউচ কৰে, যিটো প্ৰডাকশ্যন চাউণ্ডৰ। গতিকে দুজনে মিলি কিছু প্ৰজেক্ট কৰি আছোঁ। তাৰ মাজতে এইটো এটা আমি সংকলন কৰিলোঁ বৰগীত ঘোষাৰ। আমাৰ থলুৱা ভাৱত ৰেকৰ্ড কৰা বৰগীত ঘোষা খুব কম আছে, যিখিনি শুদ্ধ। গতিকে সেইটো এটা আমাৰ কাৰণে চিন্তাৰ বিষয়। গতিকে আশা কৰিছোঁ যে প্ৰথমতে আমি আমাৰ অৰিজিনেলখিনি কেনেকুৱা হয়, কেনেকৈ নুশুনে, সেইটো বাণীবদ্ধ কৰি এটা ৰেফাৰেঞ্চ পইণ্ট কৰোঁ, যিটোৰ পৰা আমাৰ উঠি অহা চামে, আমাৰ নতুন প্ৰজন্মই এটা শুদ্ধ ৰূপত পাব। সেইটো এটা আশা, সেই চেষ্টা। বিভিন্ন মানুহক লগ ধৰিছোঁ, তাত যতীন গোস্বামী ছাৰৰ পৰা আৰম্ভ কৰি ঘনকান্ত বৰবায়ন, সকলো যিমান এতিয়া আছেগৈ স্কলাৰ্ছখিনি, সকলোকে লগ পাইছোঁ, চবৰ লগত কথা পাতিছোঁ। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ বৰগীতৰ ঘোষাৰ অসমীয়া বৈষ্ণৱ যিটো শংকৰদেৱৰ মাধৱদেৱৰ যিটো আমাৰ ধাৰা, সেই তাৰ গায়কীৰ ভাজ হিন্দুস্তানী শাস্ত্ৰীয় সংগীততকৈ কিয় বেলেগ, কি বেলেগ, সেই সূক্ষ্মতাবোৰ আমি খুব কষ্ট কৰি বহু দিন লাগি চেষ্টা কৰিছোঁ যে আমি একেবাৰে শুদ্ধ যিটো অসমীয়া লাগে, যিটো বৰগীত ঘোষা যেন লাগে, সেই ধৰণে ৰেকৰ্ড কৰিব চেষ্টা কৰিছোঁ। এইটো পিয়'ৰলি আৰ্কাইভেলৰ কাৰণে ডকুমেণ্ট কৰিবলৈ, এইটো যাতে আমাৰ সম্পদ হিচাপে থাকি যে আমাৰ অৰিজিনেল থলুৱা ৰূপটোত কিনো বৰগীত কেনেকৈ শুনিছিলোঁ আমি ঘৰত, সেই হিচাপে ৰেকৰ্ড কৰিছোঁ। কোনো ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট নাই, একো নাই। যেনেকৈ যিকেইটা খোল, তাল, বাঁহী, বেহেলা যেনেকৈ হ'ব লাগে, একদম তেনেকৈ কৰিছোঁ। এইটো এটা চেষ্টা যে আমি যিকণ এই 600 বছৰে আহিলে চলি, আৰু যাতে বহু বছৰ থাকে, আকৌ যাতে নতুন প্ৰজন্মৰ কাৰণে এটা ৰেফাৰেঞ্চ পইণ্ট হয়, সেই বুলি ভাবি এলবামটো কৰিছোঁ। এই গীতখিনি সকলো মোৰ সৰুৰ পৰা উঠি অহা, মই শিকি অহা, মই শুনি অহা জ্যেষ্ঠসকল, মোৰ দেউতা, মোৰ জেঠাই, মোৰ গোটেই সত্ৰৰ যিখিনি বৰদেউতাহঁত, সকলোলৈ আৰু গুৰুজনালৈ, শ্ৰীমন্ত শংকৰদেৱলৈ, মাধৱদেৱলৈ, গোপালদেৱলৈ, সকলোলৈ মোৰ ফালৰ পৰাই শ্ৰদ্ধা আৰু মোৰ মৰম যে আমাক তেওঁলোকে ইমান ধুনীয়া এটা সম্পদ দি গ'ল। ইয়াত গাব লওঁতে মই একেবাৰে সেই তাহানিত ঘৰত বহি থকা, নামঘৰত বহি থকা, সত্ৰত বহি থকা যিটো পৰিৱেশ, সেইটোলৈ নিজকে নিবলৈ চেষ্টা কৰিছোঁ। মই একচুৱেলি হাতযোৰ কৰি পেলাই গাইছোঁ। একেবাৰে সেই যিটো ভক্তিভাৱ, যিটো কৃষ্ণ বা গুৰুজনাৰ যিটো পৰিৱেশ, সেইটো নিয়াৰ লগে লগে নিজৰ যেন কিবা গা ভাল লাগিছে, স্বাস্থ্য ভাল হৈ গৈছে, মন ভাল হৈ গৈছে, গোটেই পৰিৱেশ যেন সলনি হৈ গৈছে। সেই যিটো মই নিজে ফিল কৰিছোঁ গাওঁতে, আশা কৰোঁ আপোনালোকেও সেইটো শুনোতে পাব, আৰু আমাৰ এই চেষ্টাটো যাতে আপোনালোকে ভাল পায় তাই আশা কৰিছোঁ। সেৱহো মন ভজহো মন শংকৰৰ পদ দুই, যৌপদ ৰজ পৰশি কলিতা, যৌপদ ৰজ পৰশি কলিতা,
গতিৰ গতি